এনেদৰে কৰি জুইত দিম। ৰিফাইন তেল ল'লে ভাল, মই মিঠাতেল লৈছোঁ। ছোৱালীজনী ৰিফাইনটো খাবলৈ বৰ ভাল নাপায়, সেইকাৰণে মই মিঠাতেলতে এৰি দিছোঁ। এয়া বিলাক পিঠা দৰে হৈছেনে? মই প্ৰায় এনেদৰে বনাই থাকোঁ। চবেই পিঠাৰ লগতো বনাব পাৰে আৰু এনেদৰেও বনাব পাৰে। আপোনালোকে বনাই খাই চাবচোন কেনেকুৱা লাগে। কমেণ্টত জনাব কেনেকুৱা লাগে।